বিচাৰিছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ কিছু মুহূৰ্তৰ পূৰ্বে নিৰ্বাচন আয়োগে এক বিশেষ ঘোষণা কৰিছে আহি আছে RVM ইয়াৰ জৰিয়তে আপুনি দেশৰ যিকোনো ঠাইৰ পৰা ভোটদান কৰিব পাৰিব আমি ফুল প্লেটত টাইমেটৰ দৰ্শকক দেখুৱাব বিচাৰিছো কেনে ধৰণৰ ঘোষণা নিৰ্বাচন আয়োগৰ এতিয়াৰে পৰা ভোট দিবলৈ আপুনি সমষ্টিলৈ যাব নালাগে আপুনি যদি সমষ্টিৰ পৰা বাহিৰত আছে তেনেহলে আপুনি যিকোনো ঠাইৰ পৰা দিব পাৰিব ভোট আৰু যত আছে তাৰ পৰাই আপুনি ভোট দিব পাৰিব তাৰ ব্যৱস্থা এতিয়া নিৰ্বাচন আয়োগে কৰিছে আৰু এই কথা সংবাদ মাধ্যমক কিছু সময় পূৰ্বে জনাইছে নিৰ্বাচন আয়োগে যত আছে তাৰ পৰাই ভোটদানৰ ব্যৱস্থা কৰা হৈছে নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত বৃহৎ পৰিৱৰ্তন অনাৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে ইলেকশ্যন কমিছন অফ ইণ্ডিয়াই শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সংবাদ মাধ্যমক কিছু সময় পূৰ্বে তেওঁলোকে এই কথা জনাইছে বৃহৎ হাৰহলনি কৰা হ'ব এতিয়া নিৰ্বাচন আয়োগে আনিব RVM ৰ ব্যৱস্থা ৰিমোট কন্ট্ৰোল ভোটিং মেচিন যাৰ জৰিয়তে আপুনি দেশৰ যিকোনো ঠাইৰ পৰাই ভোটদান কৰিব পাৰিব পূৰ্বতে আছিল EVM আৰু EVM ৰ পৰৱৰ্তী পৰ্যায়ত এবাৰ অনা হৈছে RVM আৰু RVM ৰ জৰিয়তে আপুনি দেশৰ যিকোনো ঠাইৰ পৰা ভোটদান কৰাটো সম্ভৱপৰ হৈ পৰিছে হয় আপুনি ঠিকই শুনিছে যদি আপুনি সমষ্টিৰ পৰা বাহিৰত আছে শিক্ষা সূত্ৰে হোক বা কৰ্মসূত্ৰে যদি বাহিৰত আছে তেনেহলে আপুনি ভোটদান কৰিব পাৰিব দেশৰ যিকোনো প্ৰান্তৰ পৰা নিৰ্বাচন আয়োগে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিছে আৰু প্ৰায় 2 ঘণ্টাৰ পূৰ্বে তেওঁলোকে এই কথা ঘোষণা কৰিছে আৰু এতিয়াৰ পৰা ভোট দিবলৈ আপুনি নিজৰ সমষ্টিলৈ নগলেও হ'ব যিকোনো ঠাইৰ পৰা ভোটদান এতিয়া সম্ভৱ হৈ পৰিছে যেহেতু সমষ্টিৰ পৰা বহু লোক আঁতৰি থাকে কৰ্মসূত্ৰে হোক বা শিক্ষা সূত্ৰে সেই সকল লোকে যাতে ভোটদান কৰিব পাৰে তাৰ ব্যৱস্থা বৰ্তমান কৰিছে এই RVM ৰ জৰিয়তে এতিয়াৰ পৰা ভোট দিবলৈ আপুনি সমষ্টিলৈ নগলেও হ'ব RVM ৰ জৰিয়তে এই বিশেষ ব্যৱস্থা কৰা হৈছে আৰু 16 জানুৱাৰীৰ দিনা বিশেষ ব্যৱস্থা কৰা হৈছে ডেমৰ ব্যৱস্থা কৰা হৈছে ইলেকশ্যন আয়োগে 8টাকৈ ৰাষ্ট্ৰীয় দল আৰু 57টাকৈ আঞ্চলিক ৰাজনৈতিক দলক তেওঁলোকে দেখুৱাব ডেমোটো আচলতে কি ধৰণে সঞ্চালিত হ'ব এই ৰিমোট কন্ট্ৰোল ভোটিং মেচিনটো ৰিমোট কন্ট্ৰোল ভোটিং মেচিনটো তেওঁলোকে চলাব শিকাব আৰু এটা মেচিনৰ জৰিয়তে 72টাকৈ সমষ্টি সাঙুৰি ল'ব পৰা যাব বুলি জানিব পৰা গৈছে নিৰ্বাচন